এয়া বিলাহী খেতি কৰিবৰ কাৰণে পুলি পচাবলৈ লৈছোঁ। অলপ অভিজ্ঞ ব্যক্তি এজনৰ সহায় লৈছোঁ, মই নাজানো ভালদৰে। এনেকৈ পানীটো দিব লাগে। ইয়াৰ তলত দিয়া হ'ল কিবা কিবি মেডিচিন দিয়া হ'ল। এইবিলাক মেডিচিন দিয়া হ'ল। এইটো কেপটাপ আৰু কি হ'ল এইটো চাফ নে কি আছিলে, চাফ বুলি এটা দিলে, এইটো চাফ। তাৰপিছত এইটো এলটেক্স দিয়া হ'ল মাটিটোত পোক পৰুৱাৰ কাৰণে। আৰু মাটিটো খুব ধুনীয়াকৈ মিহি কৰি ল'বলগীয়া হৈছে। আৰু শুকান কৰি ল'বলগীয়া হৈছে। বহু দিনৰ পৰা এইখিনি কাম কৰিয়ে আছোঁ। অলপ অলপকৈ খান্দি খান্দি মাটিটো শুকান কৰি দিলোঁ, নহ'লে গছজোপা কি হৈ যায়। গছজোপা কি হৈ যায়, মাটিটো যদি কেঁচা হৈ থাকে পুলিবিলাক কি হৈ যায়, শুকাই যোৱা চান্স থাকে। সেইকাৰণে মাটিটো শুকান কৰি ল'ব লগা হয়। এয়া বিলাহী গুটি, এইটো অনুপ বুলি কয়, এইটো ভাল জাতৰ। ইয়াৰ দামো বহুত জোখতকৈ, 10 গ্ৰামত 1100 টকা হ'লচেল। তাকো 10 গ্ৰাম গুটিত 1100 টকা। এনেকৈ কম পৰিমাণে গুটিটো ছটিয়াব লাগে পাতলাকৈ। যিমান পাতলা হয় এনেকৈ দূৰত দূৰত হয় সিমান পুলিটো ডাঙৰ হ'ব আৰু বস্তুটো পিছত উঘালিবলৈ ভাল হ'ব। মিহি মাটি দি থকা হৈছে ইয়াৰ ওপৰত। এতিয়া মিহি মাটি দিলেহে পুলিটো ওলাবলৈ সুবিধা হ'ব, সেইকাৰণে চালনীয়েদি চালি দিয়া হৈছে। এইয়া পুলি ওলাই গ'ল, আজি গজালি আহি গ'ল। এইবিলাক বগা বগা দেখিছেনে এইবিলাক। কথাটো হ'ল কি, এতিয়া মই সিহঁতক পাতৰ তলত ৰাখিছোঁ। গোটেই পুলিবিলাক কলপাত দি ঢাকি ৰাখিছোঁ। আগতে এনেকৈ তলতে ৰাখি থৈছিলোঁ। ইয়াতে এনেকৈ কলপাতটো পৰা আছিলে। আজি এনেকৈ অলপ ওপৰত দিছোঁ, কাৰণ কেলৈ আজি পূৰা পানী দিব লাগিব ইয়াত, আৰু গজালিবিলাক নহ'লে ভাঙি যাব। সেইকাৰণে এনেকৈ কলপাতবিলাক ওপৰত উঠাই দিলোঁ, ৰ'দ নপৰাকৈ। কেইদিনমান ইয়াত ৰ'দ দিব নালাগিব।
থাকিবলৈ মন নাই নেকি? এইখিনিতে থাকোঁ আৰু। এনেকৈ চাৰিওপিনে কলপাত দি ঢাকি দিলোঁ, যোনফালে ৰ'দ পৰিব।